নমস্কাৰ প্ৰথম খবৰলৈ স্বাগতম ষ্টুডিঅ'ত মই ডিম্পী ঔটেঙা ঢেকীয়া পুঠি মাছৰে জোল খালেহে বুজিবা সোৱাদৰে মূল হয় আজি লৈ আহিছোঁ ঔটেঙাৰ বিষয়ে ঔটেঙা হ'ল এনে এবিধ টেঙাযুক্ত ফল বা পাচলি যাক নোখোৱা মানুহ হয়তো খুব কমেই ওলাব ঔটেঙাৰ আছে বহুতো ঔষধি গুণাগুণ আজি লৈ আহিছোঁ ঔটেঙাৰ কিছু উপকাৰিতাৰ বিষয়ে ভাৰতীয় তথা অসমীয়া খাদ্য সংস্কৃতিত ঔটেঙাৰ এক বিশেষ স্থান আছে ইয়াক প্ৰধানকৈ দাইল বা তৰকাৰীত আনুষংগিক উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয় বিশেষকৈ পুঠি খলিহনাৰ দৰে সৰু সৰু মাছৰ পৰা আৰম্ভ কৰি ৰৌ বৰালিৰ দৰে ডাঙৰ আকাৰৰ মাছ দি ৰন্ধা বিভিন্ন প্ৰকাৰৰ ব্যঞ্জনত ঔটেঙাৰ প্ৰয়োগে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি কৰে এই ঔটেঙাৰ আছে বহুতো ঔষধি গুণাগুণ পাচনতন্ত্ৰ সুস্থ ৰখাৰ ক্ষেত্ৰত ই এক প্ৰভাৱশালী ঔষধ হিচাপে কাম কৰে ঔটেঙাত কম বেছি পৰিমাণে প্ৰ'টিন আঁহ চৰ্বি ফাইবাৰ কেলছিয়াম ফছফৰাছ আদি পোৱা যায় ঔটেঙা খালে পেট পৰিষ্কাৰ হয় যাৰ দ্বাৰা অজীৰ্ণ কষ্ঠকাঠিন্য আদি পেটৰ বিকাৰসমূহৰ পৰা হাত সাৰি থাকিব পাৰি ইয়াৰ বিজলেৰে চুলিৰ ধুলে মূৰৰ উফি নাশ হয় আৰু চুলিৰ উজ্জ্বলতাও বাঢ়ে তদুপৰি মধুমেহ ৰোগীসকলৰ বাবেও ঔটেঙাক এক সুপথ্য হিচাপে গণ্য কৰা হয়